Ôi bọn Cô được sao Ôi này kì Ê mình lần cho lấy ác Mua sulu Để ác Cái món son phần nói gì Để Để দানা দিছিলো ৰ গৰু হয় নেকি দে বসু ব ভাই দিনটো গৰুৰ লগত নৰাই এই আটো আৰু সেই গৰু চৰু থকা কথা এই কাকা ছাগলী বিহে যায় কিমান পানীত টিং টাং বিটো বাপ ৰে বাপ গাখীৰ কেখনি দি আছে এটা গাখীৰ এটা কমচি 25 লিটাৰ দি আছো এটা বখনা হৈছিল না সিদিনা কৈছিল এটা সেই ধান দিব ৰ এটা সেইটো ধান দিব ৰ মই কিবা দোকানৰ পৰা আহিলো বিক্ৰী বেত সিনকে নাই ইটা বন্ধ কৰিলে দোকান আজি বন্ধ কৰিলো তাৰমানে লকডাউন হংকে আছে না এতিয়া মানুহবিলাক তাৰমানে নাহে ভে কৰোণাৰ ভয়তে নহয় এইবাৰ এই কি বেমাৰত আহিল বাপাৰ ভাই আচৰিত ঘটনা এই শুনা আকৌ মাতছো ৰ ফোন মাৰছো আহিব আহোঁ বুলি কৈছি কিয় মই ইমান আতৰাতিকে ফোন মাৰলি তামোল খেনো খাবা নাপালো শিখৰ আছে নাকি শিখৰ অলপ আছে মোৰ তাতে দে মিলো নিকো নে মিলো মিলো আছে মই অলপ খাই থৈ দিছিলো তাৰমানে কম খাই না মই অলপ বেছি খাম মোৰ পইচা দিয়া মুৰ্গী নিছি নাকি মুৰ্গী নিছি মুৰ্গী 2 টাকা নি আছে হয় নেকি তোৰে ভাই বিজনেস ভাল হৈছে মোৰে বিজনেস ভাল এৰি একবাৰ জৰা 50 টাকা দিবা লাগা হৈছি 1.5 কিলো 2 গুৰা পৰা মুৰ্গী তই মুৰ্গীৰ কথা কৈছা গাখৰে দি এরকম গাড়িছু তোৰ বমদা কথা কইল বমদা কথা নহয় আমাৰ সাইডৰ খিনি খুদবি ইয়াৰ আগতে বমদা ইয়াৰ কথা বিশ্বাস নকৰবি আৰু তাৰমানে বাসন ধুং গাখৰে দি এনহেন গাখৰৰ মোৰ সেই দিন গেছি এই লকডাউনত এই যে কোন কি বেচলে দিবি নেকি গাড়িছু আৰু বাসন দিছু সাইডৰ মানে কি বিতে দিছু দে যিমান খা গদা ৰ কি কৰিছা ৰুঙে আছো অলপ বহিছো অলপ টেনচন টেনচন মানে সেয়ে আৰু মোৰো এই দোকানত বিক্ৰী চিক্ৰী নাই আৰু ইয়াৰো আৰু সেই গৰুৰে হেয়া ভাল গাখীৰ চাখীৰ দি আছা গাখীৰ এটা দিছো 25 কে দিওঁ ভালে ৰখো বাৰু আৰু কিয় টেনচন কে আছা শুন তোৱা কথা মই ভাল দিহা দিওঁ তং দেখা চলি পাৰবিও তোহাটো মঞ্চৰ আগতে প্ৰগ্ৰাম কৰা অভ্যাস আছে দুই এখন দিছিলো মঞ্চৰ আগতে সৰুতে চা ইউটিউব নামৰ এটা চেনেল আছে তাতে গুৱাহাটীৰ বাহিৰৰ চলি গলে অজস্ৰ টাকা ঢুকুৱাই আছে এই সৰু সৰু ভিডিঅ' বনাই এই ডিম্পু বুঢ়াক চিনি পা দেখোন সুভেন কাই ভাল চলি গলে যি কৰে তাৰমানে তাতে তুহুম যদি সময় পা একলা ভিডিঅ' এটা বানোৱাৰ পাছত সুন্দৰ ৰাইজৰ মন জয় কৰবা লাগব ভিডিঅ' ভাল হবা লাগব সেই বুলি জিটি ভিডিঅ' দিলে নহব আৰে ভিডিঅ' দিলে কি হ'ব আমাৰ লাভ হ'ব কিয় লাভ নহব পইচা পা কৰবি ইউটিউবৰ পৰা পইচা পাবি নহলি ডাউন কেনকে চলি আছে ডাউন ভাল পইচা পাই গম পাইছ না পইচা কাম কৰবা পাৰি চিন্তাটো কৰ আচ্ছা তুম চিন্তা কৰ মই যাম এতিয়া মই অলপ আগৰ পে আহো দেছো তুম কিবা যদি নৰা মোক খবৰ কৰবি দে যিমান পাৰো সহায় কৰিম এতিয়া ইগলাখান আমি নাজনা চেনেল খুলে বা কেনকে কিবা কৰা কাই দিব ইগলা কৰি হ'ব মই কৰি দিম আজি সন্ধিয়া সংঘক লগে আমাৰ সংঘক লগে আহিবি মই থাকিম হয় নেকি তং আহিবি মই সুন্দৰকে ধোৱাক দিহা দিব নাকি কি পাৰা যাব তই কোনদিনা যাবি গুৱাহাটীক হ'ব মই লাগে 2 দিন থাকিম ঘৰতে থাকিম হয় নেকি এই 2 দিনত মই এখনি ধোৱাক কৰি দিম দে তং কেৱল উৎসাহ ল এই লকডাউন সকডাউনৰ কথা ভাবি লাভ নাইতো গম পাইছ না দে মই এল্লু দে পাছত লগ পাম কদুলি ইয়াই দি গেলছো হালদিয়া মানে এটো কাম কৰবা পাৰি কৰবা চাই আমাৰ যেটো এক্টিংৰ ৰাপ আছে আমাৰ ইৰে আগতে আমি যেতে এক্টিং কৰা আছিলো তিনটাইটো ফালি ফেলছিলো সৰু ৰাস্তা জিলে ফেলছিলো সেই মুড যদি আৰু যদি আহি যায় হয় কো কব নৰা মই সৰু দেখো খান্তিৰ হেতু অভিনয়টো কেনে কৰিছিলো তই কৈছো বঢ়িয়া আৰে এই পিতা বা ভীষ্মৰ অভিনয়টো বা ভাল লাগিছিল মানে হেতু এটা বেলেগ কথা এটা কথা তুমি জানা এটো যদি কৰা তেনে হলি আমি পইচা পাইয়ে থাকিম পাই থাকিম এৰে লগত আৰু হিগৰ পইচা পালো বঢ়িয়া হ'ব আমাৰে হেতু কাম কৰা আমাৰ চাকৰি গলা কথা আছে বেছি পইচা পাম আমি গধুবিলা বড় কাম করবি কি করে ইটো আইবই হয় না আমারও আমি গোট কথা আহিম ফোন মারবি দে মই গাখীৰ দি হাতত দেৰি হ'ব পাৰে এই কেইটা 7টা বাজিল না 7টা বাজিল হয় না
এই মই যাওঁ দিয়া 4টা মানে 4টা 40 হল যাওঁ দিয়া আৰু এই পাৰব যাই গুৱাহাটীত থাকা চলি না আমাৰ মানে গাই দিবা মইও যাব লাগে মুৰ্গী কাটা গাই দুই হাতে দি যাব লাগে গাখীৰ দিবা যাব দে আমিও যাওঁ দিয়া তাৰ মানে মোৰ আৰু দোকানত বিক্ৰী নহলে খুলি দোকান খেলা এনে হলে বহি থাকো না গধূলি লগ পাম দিনত আই কি ৰে এটা কি কৰিবি ভিডিঅ' কটা বানলো পইচা পাতি সকলো হুমলা তাকেতো দিয়াও দীঘল বানল কষ্ট কৰি টাইম বৰবাদ কৰি বানল টাইমে নাপাওঁ তাৰে মাজতে অলপ টাইম বুলি হ'লেও বানৈছিলো পইচাও নে খবৰো নে সিয়াৰ ক'ত গুৱাহাটী বিচাৰি যাবি তাকেতো সিয়াৰ বাইকখন কিন্তু মই চটলত দেখছো কিজানি আছে ফোন নম্বৰ আছে না তোৰ তাতে আহিব পাৰে গুৱাহাটীৰ পৰা ফোন নম্বৰ আছে মাছু মাৰ ফোন মাছু ও গন্ডা ক'ত আছা হয় নেকি পাঠশালাক যাবি নেকি ফটকে আছো নহয় তাৰমানে আমি চকতে আছো এটা কথা বুজি পোৱা নাই তাৰমানে তই আহি আমাক নাহিমান এটা কথা বুজাই দিবি একো নহয় যাবি ফটকে যাবি চকত আমি ঘৰৰ কামতে আছো আছে না ঘৰত আছে কি কথা বুজি পোৱা নাই আমি কি কৈছো এই 15 দিন হল আমি ভিডিঅ' বানালো বহুতটা মানে পইচা আছে টাইম মা বৰবাদ কৰিলো কি কথা কয় 15 দিনত পইচা সোমাব শুনে ভিডিঅ' এটা সবাই চাবা লাগলি ইউটিউবৰ এটা আহাৰ নিজা এটা হেই আছে 1000 সাবস্ক্রাইবার লাগব আৰু 4000 ওয়াচ টাইম লাগব মানে 4000 সময় 4000 ঘন্টা চাবা লাগব মানে 1000 মানে সাবস্ক্রাইব কৰিব লাগব হয় নেকি আৰে পাছত তো হার হ'ব আমাছে বহুত লাগব ৰিটেলি লাগব অলপ তুমি আৰু বানবা লাগব দুটা হেটাকে দুটা আমাৰ হুচিয়া কিটা আউগে নাচব কেডা মানে দেশা মানে হৈছি দেশা হৈছি বেছি চিন্তা কৰবা নালাগে বঢ়িয়া হৈছি প্ৰথম না দেশা হৈছি আৰু লাগে আমি আৰু পাম বলে ফেলু পইচা 15 দিন হৈ গেল পইচা পাম একলগে কি বস্তু একলগে পাই একলা বস্তু কেনে জানা না LIC এটা এজেন্ট এটা একবাৰে খুলি লৈ বাকি 2-15 বছৰ পইচাই পাই থাকে কৰতে কষ্ট প্ৰথম বানতে অলপ কষ্ট হ'ব যে বানে বানে দি থাক পাৰিম তাতে দি থাক পাৰবি মই যেনকা শিক্ষা দিছিলো সেই মতে দি থাকবি পইচা একদিন আহিব কিয় নাহিব আমি বুজি পোৱা নাছিলো কথাটো পইচা পাবি মোৰ এটা আতু হয় পইচা পাবি তুমি এটা চিন্তা নকৰবি দে তোৰ যেনকা পৰা দুটা চাৰিটাকে আউগে থাকব নহয় তুমি আৰু একেলগে কথা ভাববি কথাটো হেনেহেন নহয় কথাটো দে মই আতু দে আৰু নাজনে ফোন মাৰি আমি নাজনো না মই যামে আজি তুমি ফোন কৰবি আমি গাঁও চলি আর হেনকে নাজনো তাৰমানে দে যা বদু তুই ভাব গিয়া বলে 1000 সাবস্ক্রাইব নাকি আৰু কি বুলি কইছিল ওয়াচ টাইম নাকি 4000 ঘন্টা ওয়াচ টাইম মাথা আলি হৈছে হেমালি বস্তু হবা নাই কিন্তু এখনে কৰা তাকেতো কি কৰা যায় মানে অলপ কষ্ট কৰবা লাগব আৰু অলপ বস্তুটো হতে দেৰি লাগব ওয়াচ টাইম হক সাবস্ক্রাইবার হলে 1000 কি কৰা যায় বস্তুটো হা মই এটা দিহা দিবা পাৰো কিন্তু কি বল তুংবা মানা নাম না কবা দেশু দেখো আমি যদি গধূলি টাইমত আমি এখন ৰেস্ট পাওঁ না পাং গধূলি টাইমত আমি যদি ওলে যাওঁ দিন তাই যাই যদি ঘৰে ঘৰে যদি সাবস্ক্রাইব কৰি যাওঁ বলি এটু চাবি ভিডিওটো যদি কি কৰম কিতে কেনে হ'ব এতে ভাল বুদ্ধি লৈছা তই হেনা কৰিব পৰা লাগা হলে আমি ভৰি ধৰিম কি কথা আছে আমাৰ লাভ পইচা কাৰণে যিকোনো কামে কৰিব পাৰো ভৰি ধৰি পইচা না এটা বাৰু হেই কৰিম আজি পৰা আমি গধূলি ওলে হেখনে এটু কৰা ভাল হ'ব না কি ক আমাক জিকে ৰক পইচা আই লাগে ধৰবা লাগা নাই মানুহক দেখলি এনে ভাল পাবই আৰু সাবস্ক্রাইব কৰবই দেখো সুপুৰই না একটৰ মানে আমি আবু বলবা লাগে পাছত বাইদু বুলি ভাল পালে মানে আবু বুলি ৰাগ উঠে বাইদু বুলি মাতিম তেতিয়া ভাল পাব অলপ মোবাইলটোৰ কথা ক'লি ও বাইদু বাইদু আমি চাদা লবা আহা নাছিলো তাৰমানে আমি কিবা এই ভিডিঅ' কৰিছিলো এটা ভিডিওটো তাৰমানে আমাৰ একবাৰ সাবস্ক্রাইব এগলা বাঢ়বা লাগে ভিউসু বাঢ়বা লাগে এটাৰে কাৰণে তাৰমানে আইছিলো আপোনাৰ মোবাইলটো লাগছিল ও নো এই মোবাইল না ডাঙৰ মোবাইল নাই ডাঙৰ মোবাইল নাই কি ডাঙৰ মোবাইল নাই ও ৰিটেল হবান নাই এই মোবাইল নহয় এই হবান নাই দে আপোনাক আকৌ ডিস্টার্ব দেখাই নহল আৰু বয়া ছয় নাপাব তাৰমানে দে যাং দিয়ক দে বাপৰে বাপ কি কৰিবা ৰে
দুটা চলি চাকৰি কৰে মোৰ কথা শুনে কাঢ়া এটা দামী মোবাইল দিব পাৰে না মাকৰ কিয় কথা নৰে বহি যাত কাঢ়া মানুহে কেৱল কি হয় আৰু দিব যাব কিয় আৰু বন্ধত কৈছে সিনা মোবাইলত টানছে না কিনো কয় পোৱা যাব দে বাৰু তেতিয়াহ'লে মান অ' বৌ অঁ আমি এটা সকামত আহিলোঁ ৰ তাৰমানে কিবা আমি এটা ইউটিউব খুলি কিবা তাতে ভিডিঅ' দিছোঁ এই ভিডিঅ'টো আমাৰ ভিডিঅ'টো চাওঁ নেকি জানে চাওঁ নহয় এতিয়া ডাঙৰ মোবাইল আছে না মোবাইলটো লৈছোঁ বাৰু ছাবস্ক্ৰাইবটো কৰি দিওঁ ছাবস্ক্ৰাইবটো কৰি দি চাই থাকোঁ মোবাইল বেলেগ একাউণ্টটো অন কৰি দিবি অলপ পইচা আগবাঢ়িলে দেই ছাবস্ক্ৰাইব এটা হ'ব মানে লগটো খুলি দিবচোন আমি বজাৰত বুলি মাৰ আমি বজালিয়ান আমি বজাৰত এইটো আমাৰ চেনেলটোৰ নাম আমি বজালিয়ান এতিয়া মই ছাবস্ক্ৰাইবটো কৰিয়ে দিছোঁ এতিয়া আমাৰ ভিডিঅ' হৈ আছে এই ভিডিঅ'খিনি আৰু যি আহিব ভিডিঅ' আমাৰ সেইখিনি ভিডিঅ' মানে কি চাব পাৰিব এতিয়া এইটোত মানে আহি থাকিলে আপুনি চাই থাকিব পাৰিব বঢ়িয়া চাই ভাল পাব বঢ়িয়া ভিডিঅ' হৈছে কালি গোটেই আমাৰ বঢ়িয়া হোৱা নাই ভালে হৈছে মাথা আছে চুপাৰি হৈছে হা মাথা ইয়াত আছে আৰু এই মানে দিবাৰ মাকো জানা নাছিল না কওঁতে দিছি ছাবস্ক্ৰাইব কৰি দিছি চাই ভাল পাইছি বোলে আৰু এটা কথা এটা আৰু কিন্তু এটা দিহা দিব পাৰো কি দিয়া মানে তই যাই পেলাই নুধবি তোৰ দোকানত যদি আমি যদি ফেনত যদি 80% যদি আমি ডিছকাউণ্ট দিওঁ এনে দোকানত নাই বিক্ৰী 80% ৰেহাই দিয়া মোক মাৰবা আলছা ইয়াৰ যি ফেনৰ দাম যি টাকাত বেচে সেই টাকাতে বেচ পাৰব কথা নাই দিছো বাৰু পস্তা এখন বানাব লাগিব পস্তাখন কিনকে বানাম সেইটো ধুম মোক ৰেডি মোৰ দায়িত্ব সেইটো গম পাইছা না তই যি দামত বেচা সেই দামত বেচ পাৰবি কিন্তু আমি 80% ৰেহাইত আমি ফেন দিম বুলি লিখি দিম দুনিয়াৰ কাজ কৰম যেতে গ্ৰাহক বিলাকৰ লাইন লাগব না নালাগে তাক মোবাইল আনব মোবাইলটো লো সাবস্ক্ৰাইবটো আমি নিজে কৰি দিলে কথা নাই সাবস্ক্ৰাইবটো কৰি দি আৰু কো কি ভিডিঅটো চাই থাক নাচাব নেকি তোৰ এটো মাথা দুকিং কে বা এই বুদ্ধি বা আমি মাথা আংকাৰি মাথা আছে ইয়া কালি আমি হেতু কাম কৰো গম পাইছা ফেনৰ অফাৰ মানে মোবাইলটো মোবাইল আছে না আপোনাৰ এইটো এটা বস্তু বুজি দিব দে বহক তাতে দিলি না Oh no! ফেন দেখো ফেন এই বলার আছে এই উষা আছে এখানে বললাম নাকি কেনে দাম বলার ফেন 1250 আর উষার 1350 এটা আজি কিবা অফার আছে নাকি অফার এখন চাইছো কালি আছে আগৰ আছে দে এখন মাটি চাওক ইও চালু মাল আছে এই কালি আহিবি আজি বুলি চলো দে বড় কালি আহিম নাকি কালি আহিবি আজি যাও নাকি আজি যা আজি নাই দেখাই কালি কালি আছে কালি দে বড় বুদ্ধি শুনি এইগিলা কলো কালি আৰু জটেল গৈ নেকি চব নামকে ৰ মই সুইতে কি চিন্তা কৰছা হ'ব কিবা এটা নিমাং খাটা কৰবা লাগব না কি ক তোৰ বুদ্ধি আছে মাথাত মাল আছে অলপ কিবা এটা কৰবি তই মই জানো মাইৰ খবা নাংগে সেইটো কথা তোৰ ফেনো থাকব মাইৰো নখ সেইটো টেনচন লবা নাংগে দেহৰা কালিক লাগি চাও কি বললা হয় টাকা আহিছে এদি গুলো বুদ্ধি দিছা তই তোৰ মাথাত মাল আছে
কালি যি ক'লোৱে এতিয়া মই কালি উষাখানৰ কথা কৈছিলোঁ না 1300 কৈছিলোঁ যি 1300 এই উষাখান এনে ভাল হ'ব না ভাল এতিয়া এইখানে ল'ম তাৰমানে ল'বা এতিয়া খুলি চুলি চাব পাৰিম না না ঠিকে খুলি চাব কাৰণে ঠিকে আছে ভিতৰত ভাল ভিতৰত দেখি বঢ়িয়া হৈ গৈছে এইগিলা চাব লাগে আমি পিছে কৰি থৈ দিওঁ এতিয়া এই কি কয় পেমেণ্টটো কেখনমান হ'ব এনে অলপ কালি যে কৈছে আমাৰ চাৰে এখন চাওক কালি চাইছোৱে তো অহাকালি কি লেখা আছে তে অহাকালি লেখা আছিলে কি দৈনিক অহাকালি ৰাখো নেকি অহাকালি দিম আৰু আমি অহাকালিহে দিম ফালতু কৈছা নেকি দুটাই কি তুমি কি দুটাই কি মোৰ ভয় লাগছি কি কই ই কালি মই গধূলি 2 টাকা আইছো তাতে লেখা আছে অহাকালি বুলি লেখা আছে না মটু শুনবি না দে কালি গধূলি মই আইছো না তে এতে বহুত মানুহ আছিল না কালিও বেলেগ মানুহ আছিল কালি তোহাক মই ফেন ইখান চালো চালো চাই দাম ঠিক কৰলি তা সাইনবোৰ্ড খান বাছত চাবা কৰলি মোক সাইনবোৰ্ড খান চালো চাই দিও আজি আহিবা কৈছা আজি আহিলো ঠিকান চাই দি সাইনবোৰ্ডে আজিও কি গলা নাটক পইচা তুমি অহাকালি লেখা আছে অহাকালি দৈনিক আৰু অহাকালি বাহিৰত লৈ আছো না ইয়াক লৈ ইনকাম কৰাটো ইমান আমি ভাবাৰ দৰে সহজ বস্তু নহয় খালো আজি তাতকৈ ডাঙৰ বস্তু কি জানা এই মানুহ ঠগৰটো বিৰাট ডাঙৰ ভুল ঠগব নালাগে কাকো ঠগব নালাগে আমি ঠগেহে তোৰ মায়ে মাৰ খালো তোৰ বুদ্ধিৰ গবৰ আছে মোৰ হাত তোৰ কি হ'ব অভিনয়টো কেনেহেন বস্তু জানা না অভিনয়টো হৃদয়ৰ পৰা ওলে হাউচৰ পৰা ওলে হাউচ এইটো কলা এটা কলা এইটো আকৌ জোৰ কৰি কৰিব পৰা বস্তু নহয় জোৰ কৰি কৰিব পৰা বস্তু নহয় এইটো মানুহ হৃদয়ৰ পৰা ওলাই ফেলব আমি এটা বুজি পালো না আমি এটা চব বুজি পালো কথাগিলা আমি এটা কাম কৰা ভালই আমি আগৰ কামটো কৰি থকা ভালই তই যি কৰছা মই যি কৰছো সেয়ে কৰিম আমি এবাৰ অভিনয় নকৰো আৰু এইগিলা নকৰো আৰু বাদ দিয়া খালিগিলা নমস্কাৰ আমি আমাৰ এইটো চেনেল আমি বজালেন চেনেলটোৰ আজি এটা ভিডিঅ' আগবঢ়াইছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে সকলোৱে আমাক সহায় কৰক লাইক কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু আমাক কিছু উৎসাহ দিয়ক ধন্যবাদ